নমস্কাৰ বন্ধুসকল, ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলিবলৈ আৰু এজন প্লেয়াৰ সুযোগ পাইছে বুলি ক'ব লাগিব। অসমৰে এজন হৈছে ৰিয়ান পৰাগ। এজনেতো ইণ্টাৰনেশ্যনেল খেলি আহিলে, লগতে ইণ্টাৰনেশ্যনেল যিখিনি প্লেয়াৰ আছে ইণ্ডিয়াত সেইখিনিৰ লগত খেলিবলৈ সুযোগ পাইছে প্ৰথমবাৰৰ বাবে আৰু এজন অসমীয়া। সেইজন হ'ল অসমৰ আকাশ সেনগুপ্তা। গতিকে কোনখন খেলত কেনেকৈ সুযোগ পাইছে মই আপোনালোকক জনাই আছোঁ। গতিকে এওঁৰ বাবে এটা খুবেই ভাল খবৰ। এই চিৰিজটোত যদি তেওঁ ভালদৰে খেলিব পাৰে তেতিয়াহ'লে আগবাঢ়ি যোৱাত অৰ্থাৎ নেশ্যনেল পৰ্যায়ত খেল খেলাত তেওঁক বহুতখিনি সুবিধা হ'ব বুলি ক'ব লাগিব, যিহেতু এইটো এটা প্লেটফৰ্ম বুলি ক'ব লাগিব তেওঁ ওলাই যোৱাৰ। যিহেতু ৰিয়ান পৰাগে IPL খেলি যথেষ্ট ভাল প্ৰদৰ্শন কৰিলে, হয়তো যদি তেওঁ এবাৰ এই ট্ৰফিটোত ভাল প্ৰদৰ্শন কৰে তেতিয়াহ'লে তেওঁ IPLৰ নিলামলৈ যোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব, লগতে ইণ্ডিয়া টীমত খেলাৰ সুযোগ পোৱাৰ কথাও আগবাঢ়ি আহিব। গতিকে বন্ধুসকল, আজি আলোচনা কৰোঁ কোনটো টিমতনো কেনেকৈ খেলিব, কি ট্ৰফি খেলিব, সকলোখিনি জানিব পাৰিব ভিডিঅ'টোত। বন্ধুসকল, দুলে ট্ৰফি আহি আছে 5 তাৰিখৰ পৰা, অহা 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা। গতিকে এ টিমত আছে ৰিয়ান পৰাগ। এ টিমৰ প্লে 11টো আপোনালোকে চাই লওক। 11 নহয়, গোটেই যিমানখিনি ল'ৰা ছিলেক্ট কৰিছে এ টিমৰ বাবে গোটেইখিনি চাই লওক। শুভমন গিল কেপ্টেইন হিচাপে আছে, ময়ংক আগৰৱাল আছে, ৰিয়ান পৰাগ থাকিবই, ধ্ৰুৱ জুৱেল, কে ৰাহুল, তিলক বৰ্মা, শিৱম দুবে, তনুজ কটিয়ান, কুলদীপ যাদৱ, আকাশদ্বীপ আৰু প্ৰসিদ্ধ কৃষ্ণ, লগতে খালিল আহমেদ, আভেশ খান আৰু ভিন্দুৱাত কাভৰেপ্পা, তাৰপিছত কুমাৰ কুচাগ্ৰা, তাৰপিছতে আছে চাৱাত ৰাৱাত। সেইটো এ টিমৰ ঠিক তেনেকৈ আছে, তাতে ৰিয়ান পৰাগ আছে। প্লে 11টোত ৰিয়ান পৰাগে সম্পূৰ্ণ সুযোগ পাবই খেলিবলৈ। ইয়াত যিহেতু ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ ক্ৰিকেট প্লেয়াৰ আছে শুভমন গিল, ময়ংক আগৰৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৱেল, কে ৰাহুল আৰু তিলক বৰ্মা, লগতে শিৱম দুবে আৰু কুলদীপ যাদৱ বলাৰ হিচাপে, আৰু প্ৰসিদ্ধ কৃষ্ণ আছে, খালিল আহমেদ আছে। এইকেইজনে আছে, এইকেইজনৰ ভিতৰত কোনো বাদ পৰি নাযায়, গোটেইকেইজনে হয়তো খেলিব পাব। ইয়াৰ পিছতে অসমৰ আৰু এজন প্লেয়াৰ ক'ত খেলিব পাইছে তাকে চাওক। অসমৰ আৰু এজন বেষ্ট প্লেয়াৰ বুলি ক'ব লাগিব। সেইজন টিম ডি স্কোৱাডটোত তেওঁলোকে সুযোগ পাইছে। সেই স্কোৱাডটোৰ টিমটোত আছে কেপ্টেইন হিচাপে শ্ৰেয়ছাৰ, তেনেকৈ আছে আথাৰ টাইট, তাৰপিছত আছে য়েছ ডুবে, তাৰপিছত দেৱদত্ত পাডিক্কল আছে, ঈশান কিষণ আছে, ৰিকি ভুই আছে, তাৰপিছতে শৰণ জৈন, তাৰপিছত অক্ষয় পেটেল আছে, আশদীপ সিং আছে, আদিত্য ঠাকৰে আছে, তাৰপিছতে হৰ্ষিত ৰাণা আছে, তুষাৰ দেশপাণ্ডে আছে, আকাশ সেনগুপ্তা। সেইটো অসমৰ ল'ৰা হয়, এইটো অসমৰ এওঁ নতুনকৈ সুযোগ পাইছে তাত বুলি ক'ব লাগিব, আকাশ সেনগুপ্তা। লগতে KS ভাৰত আছে আৰু সৌৰভ কুমাৰ, এই গোটেইকেইজন আছে। গতিকে আৰু টিম আছে, 4টা টিম, যিহেতু এ টিম, বি টিম, চি টিম আৰু ডি টিম আছে। গতিকে এই দুটা টিমতে অসমৰ ল'ৰাকেইজন আছে, ডি টিম আৰু এ টিমত। এই প্ৰথম খেলখন এ টিম আৰু বি টিমৰ মাজত অনুষ্ঠিত হ'ব 5 তাৰিখে। গতিকে খেলখন আপোনালোকে জিঅ' চিনেমাত চাব পাৰিব। ক'ত চাব পাৰিব সেইটো বহুতেতো সুধি থাকে, জিঅ' চিনেমাত চাব পাৰিব। আৰু অসমৰ ল'ৰাকেইজনৰ কাৰণে আপোনালোকে এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, এনেধৰণৰ খবৰ বাতৰি পাই থাকিবৰ বাবে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।